বসন্তীখনত গাখীৰ ঘৰত অলপ লৈ ইয়া গাখীৰ ঘৰত অলপ লৈ এই লুংলুঙীয়া বাটটোৱে আহি আছো। দুইফালে ঝাউবন, ইয়া দেখিছে, এইফালেও ঝাউবন আৰু এফালেও ঝাউবন। এইটো গাখীৰ ভাড়া লৈ আহিছোঁ বসন্তীখনত। গাখীৰ অলপ দিব লাগিব সকাম এটাত, সেইকাৰণে গাখীৰ অলপ লৈ আহিছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আহি আছোঁ। পৰিৱেশটো খুব সুন্দৰ, বহুত ভাল লাগিছে পৰিৱেশটো। এইডোখৰত মানুহ দুনুহ নাই, কিনাৰত কাষত মানে মানুহ দুনুহ কোনো নাই, কেৱল ঝাউবন। এই বাটটো টিপাৰবিলাকে মাটি নিবৰ কাৰণে, ইয়াৰ মানুহৰ ঘৰৰ ভেটিৰ কাৰণে মাটি নিবৰ কাৰণে এই বাটটো বনাই লৈছিলে। সেইকাৰণে এই বাটটোৱেদি আহিছোঁ, আহি ভাল লাগিছে। কাষতে ব্ৰহ্মপুত্ৰ নদী, ইয়াৰ পৰা অলপ আঁতৰতে ব্ৰহ্মপুত্ৰ নদী। এয়া মহাবাহু ব্ৰহ্মপুত্ৰ পাৰে পাৰে আহি আছিলোঁ। মহাবাহু ব্ৰহ্মপুত্ৰ এতিয়া শান্তশিষ্ট, যেনিয়ে চাই মানে তেনিয়ে দেখিব কেৱল বালিচৰ। এয়া দেখিছে, এইবোৰ বালিচৰহে। আৰু এয়া একদম কাষেদি আহি আছোঁ, এয়া বসন্তীখন লৈ একেবাৰে কাষে আহি আছোঁ ব্ৰহ্মপুত্ৰৰ। বাৰিষা ব্ৰহ্মপুত্ৰ কিমান ভয়ানক সেই কথা আপোনালোকক ক'ব নালাগে, আপোনালোকে নিজে জানে। ব্ৰহ্মপুত্ৰ পাৰে পাৰে আহি আছোঁ, পৰিৱেশটো ধুনীয়া, ঝাউবন, লুংলুঙীয়া এয়া ৰাস্তা। এখন ভুটভুটি নাও, এখন নাও বনাই আছে, ভুটভুটি নাও। এখন ভুটভুটি নাও দেখিছে, এখন ভুটভুটি নাও বনাই আছে। বাৰিষা হ'লে ইয়াক ব্যৱহাৰ কৰিব। এইটো ৰাস্তা, এনেকৈ যাব লাগিব অলপ দূৰ। ব্ৰহ্মপুত্ৰ পাৰ।